व्याप्तं येन सरासरं तत्पदं दर्शितं येन तस्मै श्रीगुरुवे नमः। वैज्ञानं तिमिरान्धस्य ज्ञानञ्जनं शलाकया स्वकुर्मीतं येन तस्मै श्रीगुरुवे नमः। गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात् परं ब्रह्म तस्मै श्री गुरुवे नमः। ध्यानमूलं गुरुमूर्ति पूजामूलं गुरुपदं मन्त्रमूलं गुरुवाक्यं मोक्षमूलं गुरुकृपा शान्तकरं भुजगशयनं पद्मनाभं सुरेशं विश्वधारं गगनसदृशं मेघवर्णं शुभङ्गं लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथकं सर्वलोकैकनाथकं शान्तिधीमं सदा परिभवनं मोविष्यद्हं पीठस्पादं शिवभि श्रीनूतं शरणं भीतदेहं पनतपालं भवादिपुतं वन्दे महापुरुषते शरणारविन्दं वन्दे महापुरुषते शरणारविन्दं ওরম সকল নিগম কল্পতরু তার ফল মহাভাগবত হুকমুখে বাসি ভূমিত ভোলাবিদিত রহত সতর জিতু জন কৃষ্ণর শরণে দিয়া পরমহন তুখে পিউক হলনিত পরমহন তুখে পিউক কৃষ্ণ পুনঃবাৰৰ জন্ম হৈছিল। বাদ্যযন্ত্ৰসমূহ আপোনালোকে লওক। তিনিবাৰ আমি দ্বাদশ অক্ষৰ মন্ত্ৰ ইয়াত উচ্চাৰণ কৰিম। তিনিবাৰ অন্ত পৰাৰ লগে লগে আপোনালোকে হৰিধ্বনি আৰু মাংগল গুৰুলি বাদ্যযন্ত্ৰসমূহ বন্ধ কৰিব। কৃষ্ণ আৰম্ভ কৰিছোঁ। ॐ
কৃষ্ণ। প্ৰথমে ভাগৱত মূৰ্তি আৰম্ভ কৰিব বিচাৰিছোঁ। বহুত কোটি অপৰাধ হ'লে আপোনাক সবে মাৰ লাগিব। কৃষ্ণ শংকৰ গুৰু হৰে প্রথম দ্বিতীয় স্কন্ধে স্বর্ণদূতই, তৃতীয় চতুর্থ স্কন্ধে হুয়ে গুরুদয়, নাভি দেখে পঞ্চম ষষ্ঠতে বক্ষস্থ, সপ্তমে অষ্টমে কর কমল যুগ। এরা কণ্ঠ দেখে নবমদ, অসমে যাৰ তুণ্ড, একাদশে ললাট, দ্বাদশে ধুলা মুণ্ড, হেন ভাগৱতৰ মূৰ্তি মনোহৰ, তমাল সদৃশ বৰ্ণ শ্যাম কলে বৰ হৰে রাম রাম রাম। শ্রীমদ্ ভাগবত। নমো ভগবতে বাসুদেবায়। জনযত অন্নয়াদি তরত সারথি সভিজ্ঞ সরথ, তেনে ব্রহ্ম হৃদয়াদি কয়ে মুহ্যন্তি যৎসুরয়ঃ, তেজোয়ারি মৃদং যথা বিনিময়ুত্যত্র ত্রিশর্গুহর নিশান, ধন্যসেন সদা নিরস্তকুহকম সৈত্যং পরম ধীমহি, ধর্ম প্রজয়িত কৈতবহত্ত পরমং নির্মৎসরণং শতং, বেদং বষ্টমত্তবস্তু শিবদত্তপত্যন্মূলনম। শ্রীমদ্ভাগবতে মহামুনিকীর্তে কিংবা পরীশ্বরঃ, সদুহিত বরিধতে হোত্র কৃতিভিঃ নিগম কল্পতরুগরিতং ফলং শুভং খাদমিত দৈব সর্বযুগতমঃ, পিবত ভাগবতং রসমালয়ং মুহুরহুরসিকা, ভুবি ভাবুকা হরে ইতিমধ্যে সিও সমস্ত আমার জনাইছিল যে দশম স্কন্ধৰ পৰা পাঠ আগবঢ়াব লাগে। ইয়াত আমাৰ ভকতসকলৰ নিতান্ত চাগে দিনত নাথাকিব, আছে নেকি বাৰু কিবা আমাৰ এটা ভকতৰ আদেশ নিৰ্দেশ কৰিবলগীয়া বিষয় আছে? মোৰ মতে সন্মতিৰ লক্ষণ, গতিকে আমি ভাবিছোঁ সিহঁতিৰ লগতে ভকতৰ একমত, গতিকে দশম স্কন্ধৰ পৰা আমি পাঠ
চোৱা শ্ৰীকৃষ্ণই পৰীক্ষিত দাদাই শ্ৰীকৃষ্ণ জন্ম বিষয়ক প্ৰশ্ন পদ কৃষ্ণৰ চৰণে কোটি কোটি নমস্কাৰ। ৰাম নমো নমো ভগৱন্ত ভকতৰ নিধি হৰি স্মৰণে আৰম্ভৰ সিদ্ধি মহাভাগৱত কথা বিৰচিলা পদ কৃষ্ণ কিংকৰ শংকৰ পৰদৰে বৰষুণা সবে সভা কৰ মূঢ় হুয়া কৰোঁ মহাভাগৱত পদ আমাৰ পদতকে কৃষ্ণ কথা শুনি কৰা চিত্ত শতকোটি জনমৰ মহাপাপ যিটো মনুষ্যৰ সিজনে কৃষ্ণ কথা শুনিব পাৰে পাপীৰ কাণত যে পাপে অসুচিহে নপাৰে। ৰাম হেন জানি সাৱধানে শুনা সবে নৰ নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণতে পৰে। অযত তপ জপ যগ মহাদানতী কোটি ভাগ নহি কৃষ্ণ কথাৰ সমান। ৰামে পৰীক্ষিত নিপে পাছে পুষন্ত সুকত চন্দ্ৰ সূৰ্য বংশৰ হিলা কথা যত পাছে নাৰায়ণে যদু বংশে অৱতৰি কহিব কেন কৰ্ম কৰিলন্ত হৰি। মহাজ্ঞানী গণে যাক পাৱে বিশ্ৰাম সংসাৰৰ ঔষধ কৰ্ণৰ অভিৰাম। হেন কৃষ্ণ কথা মোক নিব কোন নৰে
বৰ্গে কৃষ্ণ নৌকা পায় লীলায়ে তৰিলা তাক গোপোজ পৰাই মূৰতে হাত দহিলে নীৰব্ৰহ্মৰে ৰাখিলা মাধৱে পখি গৰ্ভৰ ভিতৰে অহেন ইষ্টদেৱ প্ৰভু দামোদৰ ওহিও শুনিব তান চৰিত্ৰ বিস্তৰা কিহেতু বধিল কৃষ্ণে প্ৰীতি গৃহ এৰি কেনে গৈলা গোকুলক মনুষ্য শৰীৰে বাসি লৰতক মানে বৃঞ্চি বংশ সহিতে বৰশিলা গুণ স্থানে ৰামকতে গোভাৰ যাব বিহাই লন্ত মধুৰায় কহিও কমুনি শুনি বাক শ্ৰদ্ধা যায় হৰি কথা অমৃতপি অন্তে তনু মুখে অনাই ক্ষুধা তৃষ্ণামবা ভয় একো দুখে শুনি মুনি বুলিলন্ত ধন্য পৰীক্ষিত মাধৱৰ কথাটোৱে কান্ত ভৈলচিত কৃষ্ণৰ চৰিত্ৰ বাবে শুনি উৎসুকে এই বুলি কহিবাক আৰম্ভিলা ভোকে নিবেদিলা দুখ হবে বিধাতার আগে পাশে ব্রহ্মাদেবে দুঃখ দেখি পৃথিবী
হৃদকে কহিতে গইলা ক্ষীৰোদ ঢিকিৰ লাগিলা মন্ত্ৰে মাধৱ অপৰাধিত শুনিলা আকাশী বাণী ব্ৰহ্মা সমাধিত ওরম পাশে ত্রিদশ ব্রহ্মা বুলিল বসন বিষ্ণুর আদেশ শুনি উপরে বগন হরি বাহরি পৃথিবীর মহাভার তুমি হবু যতুরে বহুদেব গৃহত খাতে নারায়ণ উপজীবা অবশ্যে তুমি দেবগণ তানে অর্থে দিবনারি গণ জাত আগে জীব গয়া অনন্ত হাই খাত বিষ্ণুর আদেশ যোগ মায়া ভগবতী কার্য সাধিবাক প্ৰতি হৈ বায়ুপতি এই বুলি ব্ৰহ্মা দিয়া সেৱক আদেশ ভূমি বাণী বুলিলা বাসেত
দিলে পুত্র এরুনি জয়কিত এই মহাগুণ পৰিৱৰ্তি আপোন